আহিছে মোৰ ল'ৰাটোক নষ্ট কৰি পেলাইছে যা কি কথা ক'বলৈ আহিছে আপুনি হে কি কথা ক'বলৈ আহিছে এই ল'ৰাটোৱে যদি লগ নলে ছোৱালীজনী কেনেকৈ ঘৰৰ পৰা অকলে ওলাই আহিব দেখিছেনে নাই একদম ধুনীয়া পূৰা চাদৰ মেখেলা একদম পূৰা ধুনীয়াকৈ সাজি কাচি এইফালে সেন্দুৰ ফুট লগাই চুলি তুলি একদম ধুনীয়াকৈ খোপা কৰি আজি ওলাইছোঁ মানে আজি এইটো ব্লগ নহ'ব হয়তো ভিডিঅ' এটাহে বনাবৰ কাৰণে গৈ আছোঁ গতিকে ভিডিঅ'টো আজি এইখিনি মানে মোৰ প্ৰথম অভিজ্ঞতা গতিকে নাজানো আৰু কেনেকুৱা হয় কি হয় মই নিজে ঘৰতে বনাবলৈ লৈছোঁ ভিডিঅ'টো আপোনালোকে কেনে পায় জনাব ঘৰৰ যিখিনি ক্লিপ দেখিলে সেইখিনি চব শ্বুট কৰা হৈ গ'ল এতিয়া আকৌ আহিলোঁ মই বৌহঁতৰ ঘৰলৈ বৌয়ে ইয়াত সকলোকে মেকআপ কৰি আছে আচলতে বৌ মেকআপ আৰ্টিষ্টো হয় এয়া গোটেইখিনিকে মেকআপ কৰি আছে আৰু যিটো ভিডিঅ' বনাইছোঁ ভিডিঅ'টোৰ গোটেইখিনি মানে কি কয় পৰিচালনা গোটেইখিনি মানে বৌয়ে কৰিছে আৰু কেনেকুৱা লাগিছে মানে আজি নতুনকৈ মানে কিবা এটা কৰিবলৈ পায় মানে ভাবিছোঁ চবেই কৰি থাকে মই ভাবিছোঁ বিহু বুলিও আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিক মানে অকণ আগুৱাই লৈ যাম বুলি ভাবিছোঁ তো সেইকাৰণে মানে চেষ্টা কৰিছোঁ কি হয় নাজানো কিবা হ'লে ক্ষমাও কৰিব প্ৰথম চেষ্টা যেতিয়া আৰু সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ আৰু সকলোৱে ভিডিঅ'টো চাব বহাগৰ এক বহাগত আপোনালোকে ভিডিঅ'টো চাবলৈ পাব বুলি আশা কৰিলোঁ ফেচবুকৰ জৰিয়তে এতিয়া মানে আমি প্ৰচেষ্টা কৰি আছোঁ মানে সৰুকৈ এটা ক্লিপ সদায় লৈ পিনে এইকেইদিন মানে চাওঁ আৰু আমিতো ধৰ ইমান ভালকৈ নাজানো আৰু মইতো জানেই আপোনালোকে ব্লগ যিহেতুকে বনাই থাকোঁ এনেকুৱা ভিডিঅ' বনোৱাটো মোৰ অভিজ্ঞতা নাই বৌয়ে মই দুজনীয়ে মানে মিলি আৰু এয়া কৰি আছোঁ এতিয়া সকলোকে এইফালে ৰেডি কৰি আছে মেকআপ আমাৰ ঢুলীয়া ৰেডি হ'ব বাকী আছে নাচনী অলপ হৈছেগৈ দুজনীমান হ'ল আৰু দুজনী কাপোৰ পিন্ধাব আছে আৰু এজনী মেকআপ কৰি আছোঁ আমাৰ ঢুলীয়া ৰেডি হ'বলৈ আৰু বাকী আছে আৰু তাৰপিছতে আমি 3টা 3:30 মানৰ পৰা আমি মানে শ্বুটিংটো আৰম্ভ কৰিম বুলি আশা কৰিলোঁ সেয়া খাই বৈ অকণমান জিৰণি ল'লোঁ এয়া এফালে এজনী নাচনী আমাৰ ৰেডি হৈ গ'ল আৰু এজনী নাচনী একদম পূৰা ৰেডি হৈ গ'ল দেই একদম পূৰা দেখিছেনে নাই বিহু সাজত একদম পূৰা ৰেডি তেওঁ হৈ গ'ল ৰেডি আৰু এফালে এখেত বহি আছে মানে একদম পূৰা ড্ৰেছিঙৰ সন্মুখত এওঁ মেকআপ কৰি থকা হৈ আছে এয়া মেকআপ আৰ্টিষ্ট এফালে মেকআপ কৰি আছে প্ৰথম শিকিছোঁ আৰু দেই মেকআপ আৰ্টিষ্ট বুলি ক'ব নোৱাৰি মোৰ ভাইটিহে দেৱানন্দ ভূঞা মেকআপ আৰ্টিষ্ট তেওঁৰ পৰাই অলপ শিকিছোঁ আৰু তেওঁ ভিডিঅ'সমূহ চাব দেৱানন্দ কাশ্যপ বুলি লিখা আছে মেকআপ আৰ্টিষ্ট বুলি তেওঁ ইনষ্টাগ্ৰামত চাৰ্চ কৰি দিব ইনষ্টাগ্ৰামত আৰু ইউটিউবত দেৱানন্দ ভূঞা বুলি লিখা আছে আপোনালোকে সকলোৱে চাৰ্চ কৰি পেলাই চাব পাৰিব আৰু লগতে যিগৰাকী আমাক মানে এতিয়া ভিডিঅ' কৰি আছে তেওঁ পূজা বৰা আৰু তেওঁ ইনষ্টাগ্ৰাম পূজা বৰা বুলি লিখাই আছে আৰু ইউটিউবতো পূজা বৰা বুলি লিখা আছে চাৰ্চ কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰিব আৰু এইফালে এয়া গহনা অসমীয়া গহনা পিন্ধোৱা হৈছে এইফালে কাণত আৰু এইফালে এইফালে চুলি বান্ধি আছে আৰু এইফালে চাওক অসমীয়া গহনা আৰু এইফালে ৰেডি হৈ আছে কাপোৰ কানি এইফালে গামখাৰু উলিয়াই থোৱা আছে বা একদম আমাৰ ঢুলীয়া ৰেডি হৈ গ'ল একদম পূৰা মাথাত একদম পূৰা গামোচা চামোচা মাৰি কঁকালত একদম পূৰা টাঙলি মাৰি টাঙলি নহয় বাৰু আমাৰ গামোচাই মৰা হৈছে এতিয়া একদম পূৰা চাৰিজনী নাচনী ন চাৰিজনী নাচনী 4টা ঢুলীয়া চাওক আৰু এইফালে একদম পূৰা ৰঙা টাঙলি মাৰি লৈছে আৰু চাৰিজন একদম পূৰা ঢুলীয়া মানে ৰেডি হৈ গ'ল এইফালে আমাৰ মেইন নাচনী ৰেডি হৈ গ'ল 4জনী নাচনী 4টা ঢুলীয়া আপুনি ল'ৰাটোক কি অকণমান শাসন কৰিব নোৱাৰে নেকি ভৰ দুপৰীয়া এখন আজি ছোৱালীজনীক স্কুললৈকো যাবলৈ নিদিলে সি এতিয়া খেলিবলৈ যে উলিয়াই লৈ আহিছা মই লাগি আছোঁ কামত তাক মই অথনিয়ে ক'লোঁ বোলো এতিয়া ভৰদুপৰীয়া এখন খেলাৰ সময় নহয় এতিয়া গৈ অকণ ভাতকেইটা খাই শুগৈ আবেলি খেলিবি কিন্তু এই তোৰ জীয়াৰজনীহে আহি পেলাই ওলাইছেহি এইজনী দেই আমাৰ একদম মানে সৰু নাচনীজনী এইজনী একদম পূৰা ৰেডি হৈ গ'ল জানমণি অকণমান ডাঙৰ হৈছে আৰু দেই এতিয়া আমাৰ মানে এইফালে আৰু একদম সকলো পূৰা চাবৰ কাৰণে শ্বুটিঙৰ কাৰণে আহি কেনে পালোহি আমাৰ পিছফালৰ পথাৰ নাচনী ঢুলীয়া চব বহি আছে আৰু এইফালে কেমেৰামেন একদম পূৰা দেখিছেনে নাই কেমেৰামেন পূৰা ৰেডিয়ে হৈ আছে আহিলোঁ এতিয়া একদম পূৰা বাগানৰ সতি মানে পূৰা ভিউটো গোটেইটো ল'বৰ কাৰণে এতিয়া ৰেডি হ'ব আৰু না টিকলি ৰেডি হ'ব না ফুলকেইটা বেয়া হৈছে চাও ঠিক কৰি দিওঁ নুচুবি পাই নগনা পিতাকে দিছে শ্বুটিং কাটি কৰি আছোঁ সেইফালে 2টামান পাৰ্ট হৈ গ'ল কৰা তাৰপাছত এইফালে ঢুলীয়া আহি আছে আৰু সেইফালে নাচনী
এতিয়া এইটো মানে ছেকেণ্ডটো পাৰ্ট কৰিবলৈ আহিছোঁ। এয়া আহি আছে নাচনী ঢুলীয়া চব, আৰু কোনডোখৰ মানে বেছি ধুনীয়া ভিউ হয় তাকে বিচাৰি বিচাৰি আহি আকৌ পালোহি আমাৰ পথাৰ। সেয়া এতিয়া এডোখৰতে আকৌ নেক্সট শ্বুটিং আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আমাৰ শ্বুটিং মানে চাবলৈ অহা মানুহ পূৰা ভিৰ লাগিছে, একদম সকলো ওলাই আহিছে। আৰু আমাৰ মানে পথাৰৰ মাজৰ শ্বুটিং হৈ গ'ল। এতিয়া আহিছোঁ একদম পূৰা ড্ৰেইনত। এয়া এইফালে ঢুলীয়া একদম পূৰা ঢোল বজাই আছে, এয়া নাচনী গৈ আছে, আৰু এইফালে একদম চব পূৰা বৌহঁত আহিছে চব। এয়া পূৰা ভিডিঅ' চাবৰ কাৰণে আহিছে। অঁ শ্বুটিং চাবৰ কাৰণে আহিছে ন? শ্বুটিং চাবলৈ আহিছোঁ, অঁ শিকাইছোঁ। এয়া এয়া এইফালে শিকাই আছে, মানে ট্ৰেইনিং দি আছে ইণ্টাৰভিউৰ কাৰণে। এইফালে তাক শিকাই আছে বৌয়ে, আৰু ইফালে এয়া আমাৰ নাচনী ৰেডি। এইয়া নাচনী এইফালে তাইক ট্ৰেইনিং দি থকা হৈছে, এইফালে শিকাই আছে। এইয়া তাৰপিছতে এনেকৈ গুচি যাবা ওচৰলৈ, এনেকৈ গানটো গাই থাকিব নহয়। তাৰপিছতে তাই ওচৰলৈ গুচি আহিব নহয়, ওচৰতে তুমি ল'ৰা মানুহৰ নাচ দিবা, তাই ছোৱালী মানুহৰ এনেকৈ এনেকৈ নাচিব। এয়া শিকাই আছে এনেকৈ এইফালে দিবা। বৌয়ে। সমাপ্ত সমাপ্ত। অঁ 5টা বাজিলে। এয়া দেখিছে নহয় পূৰা বেলি বহি গ'ল। বাকী এতিয়া আৰু এয়া গৈ আছোঁ। আজিলৈ শ্বুটিং সমাপ্ত হ'ল, আৰু আপোনালোকে ভিডিঅ'টো পাব একে বিহুৰ দিনাখনহে দেই। মানে আমি অকণমান আগতীয়াকৈ মানে প্ৰচেষ্টাটো কৰিছোঁ, আৰু সেইটো কাৰণে একে বিহুৰ দিনাখনহে দিয়া হ'ব। বাকী এয়া চব ঘৰা ঘৰি গৈছে আৰু যাওঁগৈ দেই নাচনী ঢুলীয়া। বাই 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 বাই। আজি ভিডিঅ'টো পাই এতিয়া বিদায় লৈছোঁ। কাইলৈ পুনৰ এটা ভিডিঅ' দি লগ পাই আছোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব, আৰু যদি মোৰ চেনেলটো নতুনকৈ কোনোবাই চাই আছে তেতিয়াহ'লে ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব, যদি আপোনালোকে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব। কাইলৈ পুনৰ এটা ভিডিঅ' দি লগ পাই আছোঁ। বাই বাই।